নমস্কাৰ আপোনালোক সকলোকে আপোন নিউজৰ অন্য এটা ডেইলি ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ বাৰু ষ্টেট বেংকত একাউণ্ট আছে নেকি? যদি আপোনাৰ ষ্টেট বেংকত একাউণ্ট আছে তেনেহলে আপোনাৰ বাবে এটা খুব বেয়া খবৰ, আপোনাৰ একাউণ্টটো হৈ যাব বন্ধ। কিন্তু বন্ধু-বান্ধৱীসকল কিয় বন্ধ হ'ব আপোনাৰ একাউণ্টটো? আপোনাৰ বাবে বেয়া খবৰটোনো কি? ষ্টেট বেংকত যদি একাউণ্ট আছে মই আজি ইয়াৰ বিষয়তে ক'ম। খুব কিন্তু তাজা নিউজ আনিছো আজি আপোনাৰ বাবে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো মই শ্ৰীপাঞ্জি গৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব। লাইকৰ টাৰ্গেট ৰাখিছোঁ মাত্ৰ 1000টা। সদায় কওঁ কিন্তু এদিনো 1000টা কমপ্লিট নকৰে কোনেও, গতিকে আজি কৰি থৈ যাব। যদি আপোনাৰ ষ্টেট বেংকত একাউণ্ট আছে তেনেহ'লে আপোনাৰ বাবে এটা খুব বেয়া খবৰ ওলাই আহিছে। আপোনাৰ একাউণ্টটো হয়তো বন্ধ হৈ যাব পাৰে। যিসকল লোকৰ নেকি ষ্টেট বেংকৰ KYC ফেইল হৈছে তেওঁলোকক এটা অন্তিম ডেট ধাৰ্য কৰি দিছে ষ্টেট বেংকৰ তৰফৰ পৰা। আপুনি 31 মে'ৰ আগতেই আপোনাৰ KYC আপডেট কৰাব লাগিব। যদি আপুনি 31 মে'ৰ আগত আপোনাৰ ষ্টেট বেংকৰ একাউণ্টটোৰ KYC আপডেট নকৰায় তেনেহ'লে আপোনাৰ বেংকৰ একাউণ্টটো ছাছপেণ্ড কৰি থোৱা হ'ব, আপোনাৰ বেংকৰ একাউণ্টটো অচল হৈ যাব। পইচা দৰকাৰ হ'লে লাখ টকাই নাথাকক কিয়, যদি KYC আপডেট নকৰে তেনেহ'লে ছাছপেণ্ড হ'বই হ'ব। আৰু ছাছপেণ্ড হোৱা মানে পইচা উলিয়াব নোৱাৰিব, পইচা হয়তো জমা কৰিব নোৱাৰিব, এনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব। সেয়াই নহয়, লগতে যিমানবোৰ নেকি অনলাইন ট্ৰানজেকশ্যন কৰে সেই অনলাইন ট্ৰানজেকশ্যনসমূহো কৰিব নোৱাৰিব যদি বেংকৰ একাউণ্টটো ছাছপেণ্ড কৰি থয়। তো সেইবাবে আপোনালোকে 31 মে'ৰ আগত আপোনাৰ বেংকৰ একাউণ্টটো যদি KYC গৈ আছে তেনেহ'লে 31 মে'ৰ আগত আপ টু ডেট কৰাই ল'ব। আৰু এইখিনিতে এটা আপোনালোকৰ বাবে ভাল খবৰো জনাই থৈ যাওঁ যে আপোনালোকে KYC ঘৰতে বহিয়ে আপ টু ডেট কৰিব পাৰিব। COVID-19ৰ বাবে এই সুবিধাটো আপোনালোকলৈ প্ৰযোজ্য কৰিছে। ষ্টেট বেংকৰ যি নেকি অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইটত আপোনালোকে তেওঁলোকৰ ইমেইলটো পাই যাব। সেই ইমেইলত আপোনালোকে ডকুমেণ্টসমূহ পঠায়ো KYC আপ টু ডেট কৰিব পাৰে। নহয়নে বাৰু ভাল সুবিধা? গতিকে এটা ভাল খবৰ এটা বেয়া খবৰ দিলোঁ, গতিকে দুইটা খবৰকে মিক্স কৰি লাইক এটা কৰি দিব। তো বৰ্তমান জনাই ইমানটো আছিলে। পুনৰ এটা ইণ্টাৰেষ্টিং ভিডিঅ' সকলোকে লগ পোৱাৰ বৰ্তমান বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।